নমস্কাৰ, আপোনাৰ পিৰিয়ড কমকৈ হৈছে নেকি বা মাহেকীয়া সমস্যাত অনিয়মিত হৈছে নেকি? তেনেহ'লে আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এই সমস্যাবোৰৰ সমাধান। আৰু লগতে আপোনালোকে জানি ল'ব পাৰিব যে মাহেকীয়া কিমান দিনৰ মূৰে মূৰে হোৱাটো উচিত আৰু কিমান ব্লিডিং হ'লে কি কৰাটো দৰকাৰ। আহক আমি আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি বা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো এই কথাখিনি জানিবলৈ সুবিধাটো দিব। সাধাৰণ এগৰাকী মহিলাৰ মাহেকীয়া চক্ৰ 2 দিনৰ পৰা 7 দিনলৈকে হয়। এই মাহেকীয়া সময়খিনিক নৰ্মেল চক্ৰ বুলি কোৱা হয়। ইয়াত কোনো ভয়ৰ কাৰণ নাই। এতিয়া আমি জানিম ব্লিডিং কম অহা বা কম হোৱাৰ কাৰণ। আপুনি যদি মাহেকীয়া সমস্যাৰ লগত জড়িত বা মাহেকীয়া চক্ৰ 2 দিনতকৈ কম হয়, জানিব যে আপোনাৰ কম মাহেকীয়া আহিছে। পিৰিয়ড কম অহাৰ কাৰণ কি আমি জানি লওঁ আহক। ইয়াৰ কাৰণ হ'ল আমাৰ শৰীৰত বা আপোনাৰ শৰীৰত যদি হৰম'ন সলনি হৈছে তেনেহ'লে পিৰিয়ড কমকৈ আহিব পাৰে। যদি আপোনাৰ বয়স 12ৰ পৰা 14 বছৰ হয় বা আপোনাৰ মাহেকীয়া চক্ৰ আৰম্ভ হোৱা বেছি দিন হোৱা নাই তেনেহ'লে আপোনাৰ পিৰিয়ড কম হৈ পৰিব পাৰে। ইয়াত কোনো ভয়ৰ কাৰণ নাই বা কোনো ডক্তৰৰ পৰামৰ্শও ল'ব নালাগে। যদি আপোনাৰ বয়স 35 বছৰ বা 45 বছৰৰ ওপৰৰ হয় আৰু আপোনাৰ পিৰিয়ড বন্ধ হ'ব ধৰিছে তেনেহ'লে আপোনাৰ ঋতুচক্ৰ কমি যাবলৈ ধৰে। যদি আপোনাৰ ওজন বাঢ়িছে বা কমিছে তেনেহ'লে আপোনাৰ পিৰিয়ড কম হৈ পৰিব পাৰে কাৰণ আপোনাৰ হৰম'ন সেই সময়ত সলনি হৈ যায়। ইয়াৰ কাৰণে কোনো ভয়ৰ কাৰণ নাই বুলি কোৱা হয়। এইকেইটা বাহিৰে যদি আপোনালোকৰ বেলেগ কিবা সমস্যা হৈছে তেনেহ'লে আপোনালোকে মোক নিশ্চয় তলত কমেণ্ট কৰি জনাব। মই ইয়াৰ পিছত আপোনালোকৰ কাৰণে এটা নিশ্চয় সুন্দৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা ধৰণৰ ভিডিঅ' 2-3টা আমাৰ চেনেলত আপোনালোকে বিচাৰিলে নিশ্চয় পাব। তেতিয়াহ'লে আজিলৈ নমস্কাৰ।